স্বামীয়ে এবাৰ যাবলৈ অনুমতিও কৰিছিলে, অনুপম কালাৰ লগত নিজৰ পত্নীক যাবৰ বাবে অনুমতি প্ৰদান কৰিছিল। তৎসত্ত্বেও কিন্তু মহিলাগৰাকীয়ে নিজৰ সন্তান তাত এৰি থৈ যাব বা স্বামীক এৰি থৈ যাব বিচৰা নাছিল। যোৱাৰ লগে লগে মহিলাগৰাকীলৈ দুটা গুলি নিক্ষেপ কৰে। এটা গুলি বুকুভেদি যোৱাৰ লগে আন এটা গুলি সোঁফালে পেটত লগা বুলি আমি গম পাইছো। আৰু তাৰপিছতেই তৃতীয়টো এটা গুলি নিক্ষেপ কৰিছিল। তৃতীয় গুলিটো নিক্ষেপ কৰোঁতে কিন্তু স্বামীয়ে সেই ঘটনাস্থলীৰ পৰা আঁতৰি দিয়া বুলি অৱগত কৰে। আৰু আঁতৰি দিয়া মাত্ৰকে মূৰত তুলিয়াই নিজৰ চাৰ্ভিচ পিষ্টলে আৰক্ষী বিষয়াজনে মূৰত তুলিয়াই আৰু আত্মহত্যা কৰি থিতাতে ঢলি পৰে। আৰু তাৰপিছত বিশেষভাৱে এতিয়া ৰাজ্যৰ এজন প্ৰশাসন ব্যৱস্থাত বা আৰক্ষী বিষয়া, সৎ আৰক্ষী বিষয়া, ৰাষ্ট্ৰপতিৰ দ্বাৰা পুৰস্কাৰপ্ৰাপ্ত এজন আৰক্ষী বিষয়া এই মৃত্যুক লৈ ভিন্ন ধৰণৰ চৰ্চা। পৰিয়ালৰ লোকে দাবী কৰিছে যে এয়া কেতিয়াও মৃত্যু হ'ব নোৱাৰে, এয়া পৰিকল্পিতভাৱে হত্যাকাণ্ড। এই সমগ্ৰ বিষয়ৰ পৰা আপোনাৰ কি ধাৰণা? আপুনি গ্ৰাউণ্ডত আছে? হয়, শুনিছে? হয়, শুনি আছো। এই সমগ্ৰ ঘটনাটো আমি যিমান দূৰ পৰ্যবেক্ষণ কৰি গম পাইছো যে সংবাদদাতা হিচাপে আৰু বিপুল গগৈ য'ত লাহোৱাল থানাৰ অন্তৰ্গত ঘোঁৰামৰা ৰংপুৰীয়া গাঁৱত য'ত ঘটনাটো সংঘটিত হৈছে, বিপুল গগৈ ভাষ্য অনুসৰি আমি গম পাইছো যে যিহেতু দীৰ্ঘদিনৰ পৰা বিষ্ণুপ্ৰিয়া লাহন গগৈৰ সৈতে অনুপম কালাৰ এটা অবৈধ সম্পৰ্ক আছিল, অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। আৰু পূৰ্বতে এতিয়া বৰ্তমান অৱস্থাত যিহেতু অনুপম কালা নামৰূপ থানাৰ OC হিচাপে কৰ্মৰত আছিল, তাৰ পূৰ্বে কিন্তু লাহোৱাল থানাৰ OC হিচাপে 3 বছৰ পূৰ্বে লাহোৱাল থানাৰ OC হিচাপে ইয়াত কৰ্ম সম্পাদন কৰিছিল। দৃশ্যটো চালে মন কৰিবই যে তেখেতে যিহেতু বাহিৰৰ পৰাই গেটখন বন্ধ থকা অৱস্থাত বাহিৰৰ পৰা হয়তো তেখেতে এটা হাতত মাৰণাস্ত্ৰ লৈ ঘৰখনত দুটা 30ত ঘৰখনত প্ৰৱেশ কৰিছে। আৰু প্ৰৱেশ কৰিয়েই মোটামুটি ঘটনাটো প্ৰায় 15 মিনিটৰ ভিতৰত ঘটনাটো সংঘটিত হৈছে। আৰু 15 মিনিটৰ ভিতৰতে হয়তো এই মহিলাগৰাকীলৈ গুলি নিক্ষেপ কৰিও তেখেতে আৰক্ষী বিষয়াজনে নিজেই মূৰত গুলিয়াই আত্মহত্যা কৰা বুলি যিটো আমি গম পাইছো। আৰু এতিয়া আপুনি গোটেই ঘটনাটো যদি আমি ভিতৰৰ ফালৰ পৰা যদি গোটেই ভাষ্য অনুসৰি গম পাইছো, স্থানীয় লোকৰ ভাষ্য অনুসৰি গম পাইছো, দীৰ্ঘদিনৰ পৰা তেওঁলোক লাহোৱাল থানাত অনুপম কালা লাহোৱাল থানাত OC হিচাপে কৰ্ম সম্পাদন কৰি থাকোঁতেই এটা গোচৰ দিবলৈ যোৱা অৱস্থাত এই মহিলাগৰাকীৰ সৈতে চিনাকি সূত্ৰ ঘটিছিল। আৰু তাৰ পৰাই মহিলাগৰাকীৰ লগত প্ৰায় ফোনত কথা বতৰা চলিছিল। আৰু মহিলাগৰাকীৰ স্বামী বিপুল গগৈয়ে ভাষ্য দিয়া অনুসৰি মহিলাগৰাকীয়ে অনুপম কালালৈ ফোন নকৰিলে অনুপম কালা নামৰ আৰক্ষী বিষয়াজনে প্ৰায় আত্মহত্যা কৰাৰ ভাবুকি দিছিল। আৰু এই ঘটনা সম্পৰ্কত যিহেতু তেওঁলোকৰ মাজত দীৰ্ঘদিনীয়া এটা বাৰ্তালাপ কৰাৰ কথা স্বামীয়ে গম পাইছিল। আৰু সেই গতিকে স্বামীয়ে বিষ্ণুপ্ৰিয়া লাহন গগৈৰ মোবাইলটো দুবাৰকৈ দলিয়াই ভাঙিছো বুলি তেখেতে কালি উল্লেখ কৰিছে। আৰু ক'ব লাগিব যে তাৰপিছতো বিভিন্ন অশ্লীল কিছুমান মেছেজ তেখেতে পোৱা বুলি আমাক অৱগত কৰিছে। আৰু এই মেছেজখিনি পোৱাৰ পিছত তেওঁলোকক স্বামীয়ে যিহেতু মোবাইল বহুত দিন পত্নীক মোবাইলটো দিয়া নাছিল, আৰু মোবাইলটো নিদিয়াৰ কাৰণে যোগাযোগ অনুপম কালাৰে কোনো ধৰণৰ মহিলাগৰাকীৰ যোগাযোগ পোৱা নাছিল। আৰু মহিলাগৰাকীয়ে যোগাযোগ নোহোৱাৰ বাবেই অনুপম কালা এক হতাশজনক অৱস্থাত আছিল। আৰু তাৰ বাবে সেইদিনাখন যিহেতু গম পাইছো যে এই ঘটনা সংঘটিত কৰাৰ পূৰ্বেই স্বামী নাম্বাৰলৈ ফোন কৰিছিল, যে স্বামী নাম্বাৰলৈ ফোন কৰি কৈছিল যে মই বিষ্ণুপ্ৰিয়াৰ লগত কথা পাতিব বিচাৰো। আৰু যেতিয়া কথা পাতিব দিয়া নহল বা তেওঁলোকে যিহেতু প্ৰতি নিশা ফোন কৰিছে, তাৰ বাবে তেওঁলোকে আকৌ কিছু সময়ৰ পিছতে সুদূৰ নামৰূপৰ পৰা আহি কিনে প্ৰায় 70 কিলোমিটাৰ দূৰত্বৰ পৰা আহি কিনে ইয়াত ঘৰখনত প্ৰৱেশ কৰে। আপোনালোকে CCTV দৃশ্যত দেখিছে যে প্ৰায় 2:30 বজাত ঘৰখনত প্ৰৱেশ কৰিছে, 2:30ত। আৰু ঘৰখনত প্ৰৱেশ কৰি প্ৰথমে বিপুল গগৈ দিয়া ভাষ্য অনুসৰি ঘৰখনত খুব জোৰে দুৱাৰটো কৰি আৰু দুৱাৰটো কৰি অৱস্থাত প্ৰথম অৱস্থাত বিপুল গগৈয়ে দুৱাৰখন খুলিবলৈ লৈছিল, যদিও পত্নীয়ে বাধা প্ৰদান কৰা বুলি কালি বিপুল গগৈয়ে ভাষ্য প্ৰদান কৰিছে। তাৰপিছতে পত্নীয়ে দুৱাৰখন খুলি দিয়াৰ পিছতেই অনুপম কালাই ঘৰখনত প্ৰৱেশ কৰি কয় যে কি হ'ল বিষ্ণুপ্ৰিয়া, তোমাৰ কিয় মোলৈ ফোন চোন নাই, আৰু আজি মই তোমাক নিবলৈ আহিছো বুলি কয়। আৰু কোৱা মাত্ৰকে যেতিয়া হাতত মাৰণাস্ত্ৰটো লৈ অহা দেখে, পিষ্টলটো লৈ অহা বিপুল গগৈয়ে প্ৰত্যক্ষ কৰে, সেই পৰিস্থিতিলৈ চাই বা ল'ৰা দুটাৰ ভৱিষ্যত, যিহেতু দুটা সন্তানৰ মাতৃ আছিল, সেই ল'ৰা কণমানি দুটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি স্বামীয়ে এবাৰ যাবলৈ অনুমতিও কৰিছিল, অনুপম কালাৰ লগত নিজৰ পত্নীক যাবৰ বাবে অনুমতি প্ৰদান কৰিছিল। তৎসত্ত্বেও কিন্তু মহিলাগৰাকীয়ে নিজৰ সন্তান তাত এৰি থৈ যাব বা স্বামীক এৰি থৈ যাব বিচৰা নাছিল। যোৱাৰ লগে লগে মহিলাগৰাকীলৈ দুটা গুলি নিক্ষেপ কৰে। এটা গুলি বুকুভেদি যোৱাৰ লগে আন এটা গুলি সোঁফালে পেটত লগা বুলি আমি গম পাইছো। আৰু তাৰপিছতেই তৃতীয়টো এটা গুলি নিক্ষেপ কৰিছিল। তৃতীয় গুলিটো নিক্ষেপ কৰোঁতে কিন্তু স্বামীয়ে সেই ঘটনাস্থলীৰ পৰা আঁতৰি দিয়া বুলি অৱগত কৰে। আৰু আঁতৰি দিয়া মাত্ৰকে মূৰত তুলিয়াই নিজৰ চাৰ্ভিচ পিষ্টলে আৰক্ষী বিষয়াজনে মূৰত তুলিয়াই আৰু আত্মহত্যা কৰি থিতাতে ঢলি পৰে। আৰু তাৰপিছত
যিটো বিপুল গগৈয়ে ভাষ্য প্ৰদান কৰিছে তাৰ পিছত ততাতৈয়াকৈ বিষ্ণুপ্ৰিয়া লাহন গগৈ নামৰ যি গুলীবিদ্ধ মহিলাগৰাকীক আছে তেখেতক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়, যদিও পিছত সংকটজনক অৱস্থা অতি সংকটজনক হোৱাত এতিয়া বৰ্তমান ডিব্ৰুগড় অসম আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছে আৰু এই অসম আদিত্য নাৰ্ছিং হোমৰ আইচিউত চিকিৎসাধীন হৈ আছে। আৰু এতিয়া এই কথাটোত যদি চাওঁ যে এই ঘটনা সম্পৰ্কত আকৌ বিপুল গগৈ ইতিমধ্যে লাহোৰ থানাত এখন এজাহাৰ প্ৰদান কৰিছে আমি জানিব পাৰিছো। আৰু ইয়াৰ বিপৰীতে কিন্তু অনুপম গোৱালাৰ পত্নীয়েও এয়া যে পৰিকল্পিত হত্যাকাণ্ড বুলি বা ষড়যন্ত্ৰমূলকভাৱে নিজৰ স্বামীক হত্যা কৰা বুলি তেওঁলোকে আন এখন গোচৰ লাহোৰ থানাত এজাহাৰ প্ৰদান কৰিছে। আৰু এই সমগ্ৰ ঘটনাৰ অন্তৰ্গত আৰক্ষী এতিয়া প্ৰাথমিক তদন্ত বা অনুসন্ধান চলাই আছে আৰু বৰ্তমান অৱস্থালৈকে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা এই সম্পৰ্কত এই ঘটনা সম্পৰ্কত কোনো ধৰণৰ ভাষ্য প্ৰদান কৰা নাই, যদিও হয়তো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তদন্ত কেনেধৰণে আগবাঢ়িছে বা কেনেধৰণে তেওঁলোকে আৰক্ষীয়ে কি সৌহত্য পাইছে তাৰ পৰৱৰ্তী পিছতহে এয়া গম পোৱা হ'ব যে প্ৰকৃততে এয়া হত্যাকাণ্ড নে আন কিবা নে আত্মহত্যা। আৰু আজি এটা যিটো আমি শেহতীয়া আপডেট পাইছো যে কালিলৈকে মহিলাগৰাকীৰ অৱস্থা সংকটজনক আছিল, যদিও বৰ্তমান অৱস্থাত কিন্তু আৰু অতি সংকটজনক। আজিৰ তাৰিখত আজি যিহেতু পুৱা ভাগত আমি মহিলাগৰাকীৰ স্বামীৰ সৈতে বিপুল গগৈৰ সৈতে কথা বাৰ্তা পাতিছিলো আৰু এই বিপুল গগৈয়ে ভাষ্য প্ৰদান কৰা অনুসৰি আজিৰ দিনটোত কিন্তু মহিলাগৰাকীৰ অৱস্থা আৰু অধিক সংকটজনক হৈ উঠিছে। আৰু ইয়াৰ পিছত মানে এই কথাটোত গম পোৱা যায় যে দীৰ্ঘদিনীয়া 2 সন্তানৰ মাতৃগৰাকীৰ সৈতে এজন আৰক্ষী বিষয়াই অবৈধ সম্পৰ্ক স্থাপন কৰি কেনেদৰে নিজে শেষ হোৱাৰ লগতে আন এখন ঘৰো নিষেধ কৰি দিছে। বৰ্তমান অৱস্থাত মহিলাগৰাকী হোৱা নাই, যদি হৈ যাবলগীয়া হয় তেনেহ'লে ইয়াৰ ভৱিষ্যতে সন্তান দুটাৰ দায়িত্ব বা সন্তান দুটাৰ অৱস্থা কি হ'ব সেই কথা কিন্তু সহজেই অনুমেয়। এতিয়া স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি এজন আৰক্ষী বিষয়াই যিহেতু আৰক্ষী বিষয়া হিচাপে যথেষ্ট তেখেতে ন্যায় শৃংখলা অটুট ৰাখিব লাগে, কিন্তু এজন আৰক্ষী বিষয়া হৈ শান্তি শৃংখলা অব্যাহত ৰখাৰ পৰিৱৰ্তে নিজে আন এখন ঘৰত নিশা 2 বজাত প্ৰৱেশ কৰি বা 2:30 প্ৰৱেশ কৰি আন এখন ঘৰত পৰকীয় প্ৰেমৰ বাবে যেনেকে এগৰাকী নিজেই আত্মহত্যা কৰিবলগীয়া হ'ল, এই ঘটনাই কিন্তু এতিয়া সমগ্ৰ অঞ্চলতে এক চাঞ্চল্যকৰ পৰিস্থিতি সৃষ্টি কৰিছে। আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈ পৰিছে, ইতিমধ্যে আপুনি আমাক বিশেষ দৃশ্যাংশ প্ৰেৰণ কৰিছে ডেস্কলৈ। CCTVত কেমেৰাত 2 মাৰ্চৰ নিশা কিছু ভিজুৱেল ইতিমধ্যে যি কেমেৰাত আবদ্ধ হৈ আছে সেয়া তাৰিখ ডেট ৱাইজ সম্পূৰ্ণৰূপে পোৱা গৈছে। আপুনি যেনেকৈ এগৰাকী আৰক্ষী বিষয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে, সেই এইগৰাকী আৰক্ষী বিষয়া অনুপম গোৱালা সাধাৰণ আৰক্ষী বিষয়া নাছিল, তেওঁ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত এজন আৰক্ষী বিষয়া। ইতিমধ্যে পৰিয়ালৰ লোকেও দাবী কৰিছে যে অতি দৰিদ্ৰ পৰিয়ালৰ পৰা বসবাস কৰি অতি কষ্টৰে অধ্যয়ন কৰি নিজৰ কৰ্ম কাম কৰি গৈ সাহসিকতাৰে সকলো কাম কাজ কৰা মানুহজনে কোনো কাৰণতে আত্মহত্যা কৰিব নোৱাৰে, এয়া পৰিকল্পিত হত্যা বুলি পৃথকে এতিয়া আপুনিও কৈছে যে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। ইয়াত নিশ্চয়কৈ ক'ব লাগিব যে যদিও আৰক্ষীজনে দৃঢ়তাৰে কষ্ট কৰি বা নিজৰ কষ্টৰ বলত ইমানখিনি এটা পৰ্যায় পাইছিল বা ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাবলৈকো সক্ষম হৈছিল, দক্ষতাৰ ক্ষেত্ৰত কোনো ধৰণক আমি আৰক্ষী বিষয়াজনে প্ৰশ্ন কৰিবলৈ যোৱা নাই। কিন্তু আৰক্ষী বিষয়াজনৰ সৈতে মহিলাগৰাকীৰ যি এক অবৈধ সম্পৰ্ক আছিল, সেই অবৈধ সম্পৰ্কৰ কথা কিন্তু মহিলাগৰাকীয়ে অনুপম গোৱালাৰ পত্নীয়ে জনা বুলি আমি যিহেতু গম পাইছো। দীৰ্ঘদিনৰ পৰাই অনুপম গোৱালাৰ স্বামী এই তেওঁলোকৰ অবৈধ প্ৰেমৰ কথা কিন্তু গম পাইছে, মহিলাগৰাকীৰ সৈতে থকা অবৈধ সম্পৰ্কৰ কথা কৈছিল। আৰু সেইবাবে ঘোঁৰামাৰা অঞ্চলৰ এগৰাকী মহিলালৈ বিশেষ এগৰাকী মহিলালৈ অনুপম গোৱালাৰ পত্নীয়ে ফোন কৰি এই অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথাটো অৱগত কৰাৰ লগতে অনুপম গোৱালাক তেনেধৰণৰ এটা সম্পৰ্কৰ সৈতে জড়িত নহবৰ বাবে অনুৰোধ জনাবৰ বাবেও এই মহিলাগৰাকীক অনুৰোধ কৰিছিল বুলি বা আহ্বান জনাইছিল বুলি আমি জানিব পাৰিছো। তাৰপিছত এই অৱস্থাত লৈ আপুনি চাওক, এয়া কেতিয়াও মানে আমাৰ যি ইয়াত পৰ্যবেক্ষণ হৈছে, আমি এই 2 পক্ষই এই ঘটনাটো 2 পক্ষ যিহেতু জড়িত আছে, 2 পক্ষই সামান্য কম হ'লেও জগৰীয়া। কিন্তু এতিয়া কথা হ'ল যে এজন আৰক্ষী বিষয়াই সম্পূৰ্ণভাৱে আপোনালোকে দৃশ্যটোত মন কৰিছে যে মাৰণাস্ত্ৰলৈ ঘৰখনত প্ৰৱেশ কৰিছে। তেনে ক্ষেত্ৰত যিহেতু আমি জানো যে মহিলাগৰাকী বৰ্তমান বিষ্ণুপ্ৰিয়া লাহন গগৈৰ স্বামী বিপুল গগৈ যিহেতু এজন সাধাৰণ সহজ সৰল মানুহ, তেখেতৰ নিজৰ ব্যৱসায় অৰুণাচলত আছে আৰু সেই ব্যৱসায়ৰ সৈতে প্ৰায়ভাগ বাহিৰতে থাকে। আৰু এতিয়া বাহিৰতে থকাৰ পিছত সেইখন ঘৰত কোনো ধৰণৰ মাৰণাস্ত্ৰ নাছিল বা কিবা কোনো ধৰণৰ মানে হত্যা কৰাৰ কোনো ধৰণৰ আমি বস্তু বা সমল একো এতিয়ালৈকে বৰ্তমানলৈকে একো তথ্য লাভ কৰাই নাই। আৰু সেই হত্যা গম পাই যে আৰু তেখেতে যিহেতু বাহিৰৰ পৰাই মাৰণাস্ত্ৰ লৈ আহিছে, এয়া যে নিজেই আত্মহত্যা কৰিছে সেই কথা কিন্তু সহজে অনুভৱ বুলি ক'ব লাগিব। আৰু নিশা 2 বজাৰ কথা কৈছে, নিশা 2 বজাত হাতত পিষ্টল লৈ যোৱা দেখা পোৱা গৈছিল। আৰু সেই সমগ্ৰ দৃশ্য CCTVত ইতিমধ্যে আবদ্ধ হৈছে, সেই ভিজুৱেলো আপোনালোকক দেখাইছোঁ। আৰু সেই সময়ত বিষ্ণুপ্ৰিয়াৰ স্বামী বিপুল তেখেত নিদ্ৰাত আছিল আৰু একেটা কথাতেই 2 কণমণি সন্তানো শুই আছিল আৰু দুৱাৰত টকৰাইছিল, ড্ৰয়িং ৰুমলৈকে গৈছিল। আৰু এই সমগ্ৰ বিষয় অনিচ্ছা স্বত্বেও দুৱাৰখন খুলি দিছিল স্বামী বিপুলে।
আনফালে স্বামী উঠি যোৱাৰ পিছত টোপনিৰ পৰা সাৰ পাই বিষ্ণুপ্ৰিয়াই নিশা কোন আহিছে বুলি ড্ৰয়িং ৰুমলৈকে গৈছিল। সম্পৰ্ক থকাৰ পিছতো এক নাটকীয় ৰূপ এটা দিবলৈ চেষ্টা কৰিছিল নেকি এই বিষয়টোৰ ওপৰত? মানে পৰকীয়া প্ৰেমী কাল হ'ল এজন প্ৰজন্মৰ উঠি অহা আৰক্ষী বিষয়াৰ মৃত্যু, আপুনি ক'ব বিচাৰে? নিশ্চয়কৈ এয়া পৰকীয় প্ৰেমৰ বাবে কাল হ'ল বুলি ক'ব লাগিব। যিহেতু চাওক, অনুপম গোৱালাই এই ঘটনা সংঘটিত কৰাৰ পূৰ্বেই এটা ফেচবুকত আৱেগ ভৰা এটা পোষ্ট লিখিছে যে কপালৰ দুখবিলাক ধুই দিব পৰা হ'লে। হয়তো এই পোষ্টৰ বাবে ইয়াত বহুতখিনিয়ে ইয়াত দুখ প্ৰকাশ কৰিছে বা সমবেদনা জ্ঞাপন কৰিছে এই ঘটনাটো হৈ যোৱাৰ পিছত। কিন্তু এই অনুপম গোৱালাই এই ঘটনা সংঘটিত সেই ঘণ্টামান পূৰ্বে যিটো ফেচবুকত পোষ্ট দিছিল যে কপালৰ দুখবোৰ ধুই দিব পৰা হ'লে, আৰু এই পোষ্টটোৰ পৰাই গম পোৱা যায় যে তেখেত হয়তো কিবা এক হতাশাজনক এই ঘটনা বিষ্ণুপ্ৰিয়া লাহন গগৈয়ে ফোন নকৰাৰ বাবে হয়তো তেখেত এক হতাশত ভুগি আছিল। আৰু এতিয়া এই পৰকীয় প্ৰেমৰ বাবে যে এই ঘটনাটো সংঘটিত হৈছে সেয়া নিশ্চয়কৈ ক'বই লাগিব। কাৰণ যিহেতু আপুনি উল্লেখ কৰিছে যে বিপুল গগৈয়ে দুৱাৰ খুলি দিছে, বা বিপুল গগৈয়ে দুৱাৰখন খোলা নাছিল। প্ৰথম অৱস্থাত অনুপম গোৱালাই প্ৰৱেশ কৰি দুৱাৰত খুব জোৰকৈ টুকুৰিয়াইছিল, আৰু টুকুৰিয়াৰ পিছত প্ৰথম অৱস্থাত বিপুল গগৈয়ে দুৱাৰখন খুলি দিব বিচাৰিছিল যদিও পত্নী বিষ্ণুপ্ৰিয়া লাহনে অনুপম গোৱালাৰ মাতটো যিহেতু চিনাকি আছিল, অনুপম গোৱালাৰ চিনাকি মাতটো শুনি কেনে বিষ্ণুপ্ৰিয়া লাহন গগৈয়ে নিজে দুৱাৰখন ড্ৰয়িং ৰুমৰ দুৱাৰখন খুলি দিছিল। ড্ৰয়িং ৰুমৰ দুৱাৰখন প্ৰৱেশ কৰি অনুপম গোৱালাই বিপুল গগৈৰ ভাষ্য অনুসৰি অনুপম গোৱালাই পোনপটীয়াকৈ সুধিছিল যে বিষ্ণুপ্ৰিয়া কি হ'ল তোমাৰ, আজিকালি মোলৈ কিয় ফোন নকৰা, আৰু মই আজি তোমাক নিবলৈ আহিছো বুলি কোৱা। যেতিয়া হাতত মানসটো দেখিছিল, কিন্তু বিপুল